নমস্কাৰ অসম টেষ্ট ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আহিবলগে অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে ADRE APSC অসম পুলিচ আদিৰ বাবে প্ৰস্তুতি চলাই থকা পৰীক্ষাৰ্থীসকলৰ বাবে আমি কিছুমান অতি দৰকাৰী প্ৰশ্ন আৰু উত্তৰ লৈ আহিছো তেনেহলে পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথমটো পাৰমাণৱিক ৰিয়েক্টৰ কোনটো আছিল অপশনবোৰ হৈছে A অপ্সৰা B CIRUS C ধ্ৰুৱ D কাইগা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশন A অপ্সৰা মনত ৰাখিব যে অপ্সৰা কেৱল ভাৰতৰে নহয় বৰংচ সমগ্ৰ আসিয়া মহাদেশৰ ভিতৰতে প্ৰথমটো পাৰমাণৱিক ৰিয়েক্টৰ আছিল ইয়াক 1956 চনৰ 4 আগষ্টত ট্ৰম্বেত থকা ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত অৰ্থাৎ ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰত স্থাপন কৰা হৈছিল আৰু 1957 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল এতিয়া আহিছো দ্বিতীয় প্ৰশ্নটোলৈ পোখৰাণত হোৱা প্ৰথম পাৰমাণৱিক বিস্ফোৰণৰ লগত তলৰ কোন জড়িত অপশনবোৰ হৈছে A CNR লাও B হোমি জে ভাবা C অনিল কাকতকাৰ D ৰাজা ৰামান্না এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশন D ৰাজা ৰামান্না 1974 চনৰ 18 মেত ৰাজস্থানৰ পোখৰণত ভাৰতে সফলতাৰে প্ৰথমটো পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল স্মাইলিং বুদ্ধ নামেৰে জনাজাত এই অভিযানটোৰ আঁৰৰ মূল ব্যক্তি আছিল সেই সময়ৰ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক প্ৰখ্যাত বিজ্ঞানী ডক্টৰ ৰাজা ৰামান্না হোমি জে ভাবাক ভাৰতীয় পাৰমাণৱিক কাৰ্যসূচীৰ জনক বুলি কোৱা হয় যদিও এই পৰীক্ষাৰ পূৰ্বেই তেওঁৰ মৃত্যু হৈছিল আজিৰ তৃতীয়টো প্ৰশ্নটোলৈ আহিছো ভাৰতৰ কোনটো ক্ষেপণাস্ত্ৰৰ ৰপ্তানি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে অপশনবোৰ হৈছে A আকাশ B নাগ C পৃথিৱী D অমোঘা ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন A আকাশ আকাশ হৈছে মাটিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা এটা মধ্যম দূৰত্বৰ ক্ষেপণাস্ত্ৰ এই ক্ষেপণাস্ত্ৰটোৰ DRDOৰ দ্বাৰা বিকশিত কৰা হৈছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটে এই ক্ষেপণাস্ত্ৰ প্ৰণালীটো মিত্ৰ দেশসমূহলৈ ৰপ্তানি কৰাৰ বাবে অনুমোদন জনাইছে যিটো ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আজিৰ চতুৰ্থ প্ৰশ্নটো প্ৰতিৰক্ষা মন্ত্ৰালয়ে কোনখন সংস্থাৰ পৰা তেজছ লাইট কম্বেক্ট এয়াৰক্ৰাফ্ট ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে অপশনবোৰ হৈছে A DRDO B HAL C ইছৰো D BEL এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশন B HAL তেজছ হৈছে ভাৰতত নিৰ্মিত এক পাতল যুদ্ধ বিমান ভাৰতীয় বায়ুসেনাত শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে হিন্দুস্তান এৰোনটিক্স লিমিটেড অৰ্থাৎ HALৰ পৰা এই তেজছ বিমান ক্ৰয় কৰাৰ বাবে এক বৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে এতিয়া আহিছো পঞ্চম প্ৰশ্নটোলে ভাৰতৰ প্ৰথমজন চিফ অফ ডিফেন্স ষ্টাফ কোন আছিল অপশনবোৰ হৈছে A জেনেৰেল বিপিন ৰাৱত B জেনেৰেল বেদ প্ৰকাশ মালিক C জেনেৰেল ছাম মেনেকশ্ব D জেনেৰেল VK সিং এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশন A জেনেৰেল বিপিন ৰাৱত ভাৰতীয় সেনা বায়ুসেনা আৰু নৌসেনা এই তিনিওটা বাহিনীৰ মাজত সমন্বয় স্থাপনৰ বাবে চিফ অফ ডিফেন্স ষ্টাফ বা CDS পদটো সৃষ্টি কৰা হৈছিল জেনেৰেল বিপিন ৰাৱত আছিল ভাৰতৰ প্ৰথমগৰাকী CDS যিয়ে 2020 চনৰ 1 জানুৱাৰীত এই দায়িত্ব গ্ৰহণ কৰিছিল আজিৰ ষষ্ঠ প্ৰশ্নটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰত কোনখন নদী বৈ গৈছে অপশনবোৰ হৈছে A জিয়া ধনহিৰি B ধনহিৰি C গাভৰু D জিয়া ভৰালী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশন B ধনহিৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এই উদ্যানৰ সীমাৰে পাছৈ আৰু ধনহিৰি নদী বৈ গৈছে যি পিছলে ব্ৰহ্মপুত্ৰত মিলিত হৈছে হেহে দিয়া অপশনসমূহৰ ভিতৰত ধনহিৰি শুদ্ধ উত্তৰ হ'ব আজিৰ সপ্তম প্ৰশ্নটো কাক ভাৰতৰ জলমানুহ বুলি জনা যায় অপশনবোৰ হৈছে A সুন্দৰলাল বহুগুণা B যাদৱ পায়েং C ৰাজেন্দ্ৰ সিং D এইবোৰৰ কোনোটোৱেই নহয়
এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেন্দ্ৰ সিং ৰাজস্থানৰ ৰাজেন্দ্ৰ সিঙক ভাৰতৰ জলমানুৰ বা ৱাটাৰমেন অফ ইণ্ডিয়া বুলি জনা যায় তেওঁ সম্প্ৰদায়ভিত্তিক জল সংৰক্ষণ আৰু জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশ্বজুৰি পৰিচিত এই কামৰ বাবে তেওঁক 2001 চনত ৰামান মেগছেছে বঁটা আৰু 2015 চনত ষ্টকহোম জল পুৰস্কাৰ প্ৰদান কৰা হৈছিল আজিৰ অষ্টম প্ৰশ্নটো অঞ্শুমান গায়কোৱাড কোনখন খেলৰ লগত সম্পৰ্কিত অপশ্যনবোৰ হৈছে এ ক্ৰিকেট বি ফুটবল চি টেনিছ ডি ভলীবল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ক্ৰিকেট অঞ্শুমান গায়কোৱাড এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ আছিল তেওঁ ভাৰতৰ হৈ টেষ্ট আৰু এদিনীয়া ক্ৰিকেট খেলিছিল খেলুৱাৰ জীৱনৰ পিছত তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আজিৰ নৱম প্ৰশ্নটো গোৱাম বিনামূল্য ভিজ য়োজন আঁচনিখন কিহৰ সৈতে জড়িত অপশ্যনবোৰ হৈছে এ শিক্ষা বি সৌৰশক্তি চি স্বাস্থ্য ডি এইবোৰৰ কোনোটোৱে নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সৌৰশক্তি গোৱাম বিনামূল্য ভিজ য়োজন হৈছে গোৱা চৰকাৰৰ এখন আঁচনি এই আঁচনিৰ মূল উদ্দেশ্য হৈছে ৰাজ্যখনত সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা ইয়াৰ অধীনত ঘৰুৱা গ্ৰাহকসকলক সৌৰশক্তি ব্যৱহাৰ কৰাৰ বাবে চৰকাৰী ৰাজহ সাহায্য প্ৰদান কৰা হয় আজিৰ অন্তিম প্ৰশ্নটো 1 আগষ্টত কি উদযাপন কৰা হয় অপশ্যনবোৰ হৈছে এ মুছলিম মহিলা দিৱস বি বিশ্ব হাঁওফাঁওৰ কৰ্কট ৰোগ দিৱস চি বিশ্ব ৱাইড ৱেব দিৱস ডি ওপৰৰ সকলোবোৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ওপৰৰ সকলোবোৰ 1 আগষ্ট তাৰিখে এই তিনিওটা দিৱস পালন কৰা হয় ভাৰতত 3 তালাক প্ৰথাৰ বিৰুদ্ধে আইন প্ৰণয়ন হোৱা দিনটোক স্মৰণ কৰি মুছলিম মহিলা অধিকাৰ দিৱস পালন কৰা হয় হাঁওফাঁওৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিশ্ব হাঁওফাঁওৰ কৰ্কট ৰোগ দিৱস আৰু ইণ্টাৰনেটৰ জগতখনৰ গুৰুত্বৰ বাবে বিশ্ব ৱাইড ৱেব দিৱস পালন কৰা হয় আশা কৰোঁ আজিৰ প্ৰশ্নোত্তৰখিনি আপোনালোকৰ বাবে সহায়ক হ'ব এনে ধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেল অসম টেষ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বিভিন্ন পৰীক্ষাৰ বাবে অনলাইন মক টেষ্ট দিবলৈ assamtest.com ৱেবছাইটটো ভিজিট কৰিব পাৰে ধন্যবাদ